নমস্কাৰ, মই প্ৰাঞ্জল। এটা বিশেষ ভাল খবৰ গোলাঘাটবাসী ৰাইজৰ বাবে। বৰ্তমান গোলাঘাটতো ৰেপিড' ছাৰ্ভিচ আহি গ'ল আপোনালোকৰ বাবে। এতিয়াৰ গোলাঘাট আগৰ গোলাঘাট হৈ থকা নাই। এই গাইজ পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ। আজি এইটো কোনো ব্লগ ভিডিঅ' নহয়। আজি মই আপোনালোকৰ এটা এপছৰ বিষয়ে ক'ম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাই লওক, তাৰপিছত বুজি লওক, তাৰপিছত ডাউনলোড কৰক এপছটো। তেতিয়াহে বুজি পাব। সহজ হ'ব আপোনালোকৰ। ক'ৰবাত যাবলৈ হ'লে যান বাহনৰ কাৰণে ৱেইট কৰিব নালাগে আৰু। চাওক ভিডিঅ'টো। গোলাঘাটত প্ৰথমবাৰৰ বাবে লৈ আহিছে প্লে ষ্ট'ৰত গৈ পেলাই একদম চিম্পুল ডাউনলোড কৰিবলৈ। আপোনালোকে ডাউনলোড কৰক বুক ইট আৰু একদম A to Z ফেচিলিটি লওক। মানে গোলাঘাট গ'লে আৰু ইমান সহজতে আপোনালোকে ক'ৰবাত যাবলৈ হ'লে গোলাঘাটৰ পৰা মানে ইজি আৰু বুক ইটত ডাউনলোড কৰি পেলাই আপোনালোকে অৰ্ডাৰ কৰি থওক। টাইমমতে ৰেপিড' ছাৰ্ভিচ আপোনালোকে আহি যাব, আপোনালোকৰ লোকেশ্যনৰ পৰা লৈ যাব আৰু লোকেশ্যনত এৰি দিবগৈ। মই ডাউনলোড কৰিলোঁ, আপোনালোকেও কৰক। মই আপোনালোকৰ লিংকবিলাক দি দিম। তো গাইজ আজিয়ে ডাউনলোড কৰক বুক ইট আৰু ৰেজিষ্টাৰ কৰি লওক আপোনালোকে। মই তলৰ লিংকটো দি দিম। আপোনালোকৰ যাত্ৰা হৈ পৰিব অতি সহজ।